নমস্কাৰ, মই দীপশিখাই মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে কেনেকুৱা পায়? যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'বোৰ চাই বেয়াও পায় সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি বিশেষ একো নাই, এনেই আৰু মই কেইজোপামান ফুল ৰুইছিলোঁ। মই আৰু লগতে মাও, মই অকলে ৰোৱা নাই বাৰু, মাও ৰুইছে, তাকে আপোনালোকক দেখাওঁ। এইজোপা হৈছে নয়নতৰা। এইজোপা মই ধুনীয়াকৈ ৰুইছোঁ। আৰু এইখিনি হৈছে কিবা সৰু সৰু ফুল, নামটো মই ভালদৰে নাজানো, মায়ে ৰুইছে এইখিনি। আৰু এইফালেও ৰুইছোঁ। আৰু এইডাল হৈছে পাতফুল ৰুই দিছোঁ আৰু চোতালৰ আগতে। তাৰপিছত এডাল পাতফুল, এইডাল ডাঙৰ ডাঙৰ পাতৰ পাতফুল। এডাল হৈছে তুলসী। আৰু এইফালে এডাল ৰুইছোঁ নয়নতৰা। এইডাল নয়নতৰা ফুলিছে, অলপ অলপ সৰু আছে হ'লেও ফুলিছে। আৰু এডাল ডাঙৰ সৰু পাতফুল ইফালে আছে, লগতে এডাল তুলসী। বাটৰ কাষতে আছে এডাল নয়নতৰা। এডাল অলপ ডাঙৰেই হৈছে, ফুলিছে, ভাল লাগে এনেদৰে ফুলিলে। আৰু এডাল হৈছে ডাঙৰ পাতফুল, সৰু সৰু পাতফুল। আৰু এইকেইটা ধুনীয়া ফুল, কি মই নামটো নাজানো, কিন্তু বৰ ধুনীয়া, এইকেইটা ফুলিলে বৰ ধুনীয়া লাগে। এইফালেও হৈছে কেইটামান, আৰু ইফালে এডাল আছে বিচা ফুল বুলি কয় আমাৰ ফালে, আপোনালোকৰ ফালে আৰু কি বুলি কয় জনাবচোন মোক। এডাল পাতফুল আৰু এডাল ডাঙৰ জবা ফুল। তাৰ কাষতে আছে এডাল বিচা ফুল। এতিয়া পাতবোৰ অলপ মৰি গৈছে। আছে, এইটো হৈছে আমাৰ পুখুৰী, সেইটো ৰাস্তা। পুখুৰীটো সেইফালেও আছে, সেইফালৰ পৰা ভালদৰে দেখা নাপায়। সেইফালেও আছে অলপ। এইকেইটা কি ধুনীয়া ফুল ফুলি আছে। কিবা নামটো এইটো আপোনালোকে যদি জানে মোক জনাবচোন, আৰু মই নাজানো এই ফুলজোপাৰ নাম কি হয়। এজোপা আছিলে পাতফুল, কিন্তু মৰহিয়ে গ'ল। পাতফুলে বুলি কয় আৰু ভাল লাগে এইজোপা। ঘৰৰ সন্মুখতে এজোপা অশোক ফুল বুলি কয়, আমি অশোক ফুল বুলি কওঁ, আৰু আপোনালোকে কি বুলি কয় বা? আমি অশোক ফুল বুলি কয়। কি ধুনীয়া, এতিয়া ভালদৰে ফুলা নাই, যেতিয়া ফুলিব তেতিয়া বহুত ধুনীয়া লাগে এইজোপা। কি ধুনীয়া ফুল ফুলিছে, এইটো এইফালে ফুলি আছে। আৰু কেইজোপামান আছে, দেখাম ৰ'ব। আমাৰ ঘৰটোৰ সন্মুখতে এইডাল ডাঙৰ পাতফুল। আৰু এজোপা আমাৰ পুখুৰীৰ পাৰতে, এইজোপা হ'ল জবা ফুল। আৰু সৌজোপা কালি ধুমুহা দিওঁতে বাটৰ হেঙাৰখন ভাঙি থাকিল, এতিয়া ভাল কৰিব দেউতাই সময় পোৱা নাই। এইজোপা কি ধুনীয়া, এইটো আমাৰ পুখুৰীটো দেখাই দিছোঁ। ভাল লাগে। এইটো আমাৰ চাংঘৰ আছিল, ইয়াতে চৰাই আছিল, এতিয়া চৰাইও নাই আৰু চাংঘৰটোও বতাহত ভাঙি গ'ল। এইটো পুখুৰীটো